হয় নমস্কাৰ, মোৰ নাম পাৰ্থজিৎ ডেকা। তো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। মোৰ এইটো এটা ব্লগিং চেনেল হয়। তো আজি প্ৰথমবাৰৰ বাবে ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। তো মোৰ লগত আছে নৱদা। নমস্কাৰ। আপোনালোক সকলোৱে চিনি পায়। তো যদি চিনি নাপায় মই জনাব বিচাৰিছোঁ। তো আপোনালোকে হয়তো এটা বাঁহী সুৰ শুনিছিল, যিটো বাঁহী সুৰ খুব ভাইৰেল হৈছিল। আপোনাৰ ইউটিউব জগততো বহুত পপুলাৰ, আজিকালি ছ'চিয়েল মিডিয়া বহুতে চলাই ইউজ কৰে। তো চব ফালৰ পৰা মানে বাঁহী সুৰটো বিয়পি পৰিছিল। সেই বাঁহী বজোৱা মানুহজনে আছিল এই নৱদা। তো নৱদা, প্ৰথমতে আপোনাৰ জানিব বিচাৰিম, তো আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম নৱজিৎ বৰা। মোৰ ঘৰ নগাঁও জিলাৰ মৌখাটি গাঁও, আৰু বাকী মোৰ ঘৰত মা আছে, ভাইটি আছে আৰু মোৰ পৰিবাৰ। তো আপোনালোকে পৰিচয়টো পালে। এতিয়া নৱদাক সুধিব বিচাৰিম, আপুনি বাঁহী কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল? বাঁহী মোৰ সৰুৰ পৰা মোৰ তেনেকুৱা নাছিলে, বা মই যে সৰুৰ পৰা বাঁহীৰ প্ৰতি আগ্ৰহী তেনেকুৱা নাছিলে। এটা সময়ত মই আচলতে মানসিকভাৱে অলপ ভাগি পৰিছিলোঁ। মাৰ অকণ অসুখ আছিল, গতিকে মোৰ এবছৰ BA পঢ়ি থাকোঁতে এবছৰ মোৰ ড্ৰপ কৰিছিলে। গতিকে মই অলপ মানসিক শান্তিৰ কাৰণে আচলতে বাঁহী শিকিছিলোঁ সেই সময়ত। মই 2007 চনত শিকিবলৈ গৈছিলোঁ নগাঁও দীপক শৰ্মা ছাৰৰ। 7 চনৰ পৰা শিকিবলৈহে গৈছিলোঁ, আচলতে অনুষ্ঠান কৰা নাছিলোঁ। তো নৱদা, আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি বাঁহীৰ বাহিৰে আৰু কি কি কৰি ভাল পায়? মই বাঁহী লাইনলৈ অহা আচলতে বেছি দিন হোৱা নাই। আচলতে মই কি কৰি ভাল পাওঁ বুলি ক'বলৈ হ'লে, প্ৰথমটো মোৰ হবি হ'ল মোৰ কুকিং, মানে ৰন্ধা। মই ৰান্ধি খুব ভাল পাওঁ, আৰু মই ৰন্ধাৰ কাৰণে আচলতে কৰ্চো কৰিছিলোঁ। গতিকে মই ৰান্ধি খুব ভাল পাওঁ, প্ৰথমটো হ'ল। দ্বিতীয়টো মই ঘূৰি ফুৰি খুব ভাল পাওঁ, জাৰ্ণি কৰি, ফটোগ্ৰাফীৰ লগত ফটোগ্ৰাফী কৰি ঘূৰি ফুৰি খুব ভাল পাওঁ। আৰু মই তাৰপিছত বাঁহী আৰু নাটক একেলগে, মই নাটক কৰি ভাল পাওঁ। খুব বেছি নাটক কৰা নাছিলোঁ, কেইখনমান কৰিছিলোঁ, কিন্তু নাটকত বৰ বেছি সময় দিব লাগে। সেইটো কাৰণে আচলতে নাটকৰ পৰা অকণ আঁতৰি মিউজিক বাঁহীটোৰ লগত আচলতে বেছিকৈ জড়িত হৈ যোৱাৰ কাৰণে নাটকটো পিছ পৰি গ'ল, মোৰ আগবাঢ়ি নগ'ল। নাটক কৰি খুব ভাল পাইছিলোঁ, আৰু বাঁহী বজাই ভাল পাওঁ, বাছ ইমানেই। এইখিনিতে আমি মানে যোনটো আপোনাৰ ভাইৰেল ভিডিঅ'ত মানে যিটো চাউণ্ড আছিল মিউজিকটো, আমি অলপ গুণগুণাব বিচাৰিছোঁ। তো আপুনি অকণমান বজাই দিলে ভাল পাম মানে। ঠিক আছে দিয়া, মই বজাই দি আছোঁ। ঠিক আছে, মই বাঁহী সুৰটো বজাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত আজি যিহেতু বাঁহী নাইকিয়া, মই ইয়াতে এটা বাঁহী পালোঁ, গতিকে যি বাঁহী এইটোকে মই অকণ বজাবলৈ চেষ্টা কৰিছোঁ। আৰু এই সুৰটো বজাওঁতে মই নাম ল'ব লাগিব ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাসত, গতিকে য'ৰ পৰা মোৰ ভিডিঅ'টো ভাইৰেল হৈছিলে। কিন্তু তাৰ আগতেও মই বজাইছিলোঁ, 2009 চনতে প্ৰায় বজাইছিলোঁ। ভাইৰেল হৈছিল 2018 চনৰ কেন্দ্ৰীয় ৰাস ব্ৰহ্মপুৰৰ পৰা। তাত সংগত কৰিছিল, খোলত নৱদা আছিল, কাকু আছিল, আৰু তালত ভৱেন দা আছিল, কীবৰ্ডত বুবুদা আছিলে, আৰু পিছৰ পৰ্যায়ত আকৌ আমাৰ গুণদাও আছিলে কীবৰ্ডত। গতিকে এইখিনিয়ে আছিল। মই ঠিক আছে, তেওঁলোক অবিহনে আচলতে সুৰটো সম্পূৰ্ণ নহয় আচলতে, তথাপিও মই আমাৰ ৰিকুৱেষ্টটো ৰাখি মই বজাবলৈ চেষ্টা কৰিছোঁ। পিছৰখিনি আচলতে মই আমাৰ বাৰপূজীয়া বাহিমতক কমলাৰ পৰা লোৱা পিছৰখিনি, সেইখিনি আচলতে ভাইৰেল হোৱাৰ পিছতহে বজাবলৈ লৈছোঁ। আগৰখিনিহে আছিলে ভাইৰেল হোৱাৰ পিছত। তো আপোনালোকে বাঁহী সুৰটো শুনিলে, খুব সুন্দৰ এটা বাঁহী সুৰ, হৃদয় চুই গৈছে। সৰু সুৰাকৈ অলপ ইণ্টাৰভিউ এটা ল'বলৈ চেষ্টা কৰিলোঁ। তো নৱদা পৰিচয়টো দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো নৱদা, এইখিনি লাষ্টত আপুনি কি ক'ব? সমগ্ৰ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ কাৰণে আজি মই
এনেকৈ সৰু সুৰাকৈ যেনেকৈ নহওক মই ইণ্টাৰভিউত ওলাব পৰা হৈছোঁ আচলতে আজি তোমাক এনেকৈ লগ পালোঁ আচলতে মই সিমানখিনি ইণ্টাৰভিউ দিব পৰাকৈ সিমানখিনি পৰ্যায়ৰ মানে বাহিৰত হোৱা নাই শিকিবলৈ বহুত বাকী আছে শিকিহে আছোঁ আৰু একো নাজানাকেই আচলতে ভাইৰেল হৈ গ'ল এতিয়া শিকিবলৈ বহুত বাকী আছে এতিয়া আৰু দায়িত্ব বাঢ়ি গ'ল যিহেতু বহুত মানুহে চিনি পোৱা হ'ল গতিকে এতিয়াও মই আনুষ্ঠানিকভাৱে শিক্ষা লৈ আছোঁ বৰ্তমান মই নগাঁৱৰ বাঁহীগুৰু প্ৰাঞ্জল বৰা ছাৰৰ বাঁহী শিক্ষা গ্ৰহণ কৰি আছোঁ আৰু শিকিবলৈ বহুত বাকী আছে আপোনালোকে এনেকৈ আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ লগৰ বন্ধুজনকো ক'ব যে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ আন কোনোবাই তেওঁৰ ভিডিঅ'বোৰ চাব পাৰে তো এইখিনিতে নৱদাৰ এটা চেনেল আছে নৱদাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে তো মোৰ ইউটিউব চেনেলটো হ'ল নৱ ফ্লুট ষ্টুডিঅ' NAVAFLUTE স্পেচ STUDIO তো আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব তো তাৰ পৰা আপোনালোকে ভিজিট কৰিব পাৰে তো আজিৰ ইণ্টাৰভিউটো ইমানেই আছিল